সাবস্ক্ৰাইব কৰক জনটেক চেনেলটোৰ লেটেষ্ট টেকনলজি ৰিলেটেড সকলোকে আগত চাবলৈ। নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মই জনে আন এটি ভিডিঅ'ত। আজি আপোনালোকক কম যিসকল ছাত্ৰ ছাত্ৰী এইবাৰ এইচএছ আৰু এইচএছএলচি পৰীক্ষাত উঠলে তেওঁলোকৰ কাৰণে খুবেই জৰুৰী খবৰ। তেওঁলোকৰ যি 17 বছৰ ধৰি অব্যাহত আছিল আনন্দৰাম বৰুৱা এৱাৰ্ড, এই এৱাৰ্ড এইবাৰ অসম চৰকাৰে দিব নোৱাৰো বুলি স্পষ্টভাৱে ঘোষণা কৰিছে। 17 বছৰৰ পাছত বন্ধ হ'ল অসম চৰকাৰৰ ছাত্ৰ ছাত্ৰী হেঁপাহৰ আনন্দৰাম বৰুৱা বঁটা। যি আনন্দৰাম বৰুৱা বঁটা 17 বছৰ ধৰি অব্যাহত আছিল, 17 বছৰৰ পাছত এই বন্ধ হৈ পৰিল। এইচএছএলচি প্ৰথম বিভাগৰ উত্তীৰ্ণ হোৱাই নাপাব এইবাৰ লেপটপ স্পষ্টভাৱে ঘোষণা কৰিছে তেওঁলোকে। যি আনন্দৰাম বৰুৱা বঁটা ইমান দিনে 17 বছৰৰ দিন ধৰি দি আছিল, এতিয়া আনন্দৰাম বৰুৱা বঁটা প্ৰদানৰ বাবে বাজেটত নাই চৰকাৰৰ পইচা। এইবাৰ উচ্চতৰ মাধ্যমিক 2022 আৰু 23 বৰ্ষৰ বাজেটত ধৰা হৈছিলে উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা সকলো মেধাৱী ছাত্ৰ ছাত্ৰীলৈ স্কুটাৰ প্ৰদান কৰা হ'ব আৰু স্নাতকোত্তৰ পাঠ্যক্ৰমত অধ্যয়ন কৰি থকা ছাত্ৰীসকললৈ প্ৰতি বছৰে এক যাতায়তী বানচ হিচাপে 10,000 টকাৰ অনুদান আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা যোগ্য ছাত্ৰ ছাত্ৰীৰ বাবে প্ৰদান কৰা হ'ব আনন্দৰাম বৰুৱা বঁটা। কিন্তু এইখিনি কৰাৰ পিছতো এইবাৰ অসম চৰকাৰৰ বাজেটত কিয় পইচা নাই সেইটো প্ৰশ্নৰ কথা। এই সমগ্ৰ বিষয়ত 5 আৰু 6 জুলাইত মুখ্যমন্ত্ৰী ডাঙৰীয়াই এখন বৈঠক অনুষ্ঠিত কৰিছে। এই বৈঠকত সঠিকভাৱে সিদ্ধান্ত লোৱা হ'ব মেট্ৰিক পৰীক্ষাৰ্থীৰ কাৰণে লেপটপ দিয়া হ'ব নে নাই।